নমস্কাৰ আপোনালোক সকলোকে সংকৰজ্যোতি আসাম চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছো। আজি আলোচনা কৰিম চৰাইদেউ মৈদামৰ ওপৰত কিছুমান ইম্পৰ্টেন্ট টপিক আৰু যি সকল বন্ধু বান্ধৱীয়ে সংকৰজ্যোতি আসাম চেনেলটো পোনপ্ৰথমবাৰৰ বাবে চাই আছে তেখেতসকলে প্ৰথমতে চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু ভিডিঅটো শেষলৈকে চাব। গতিকে দেৰি নকৰি আজিৰ এই ভিডিঅটো আৰম্ভ কৰো আহক। চৰাইদেউ মৈদামৰ ওপৰত যদি অলপ চাওঁ তেন্তে চৰাইদেউ মৈদাম অসমৰ তৃতীয়টো বিশ্বৰ ঐতিহ্য ক্ষেত্ৰ। চৰাইদেউ মৈদামক সাংস্কৃতিক শিতানত বিশ্বৰ ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃতি দিয়া হৈছে আৰু এই দিনটো হৈছে ২৬ জুলাই ২০২৪ চন। মনত ৰাখিব, তাৰ আগতে দুখন ৰাষ্ট্ৰীয় উদ্যানক বিশ্বৰ ঐতিহ্য ক্ষেত্ৰ হিচাপে ঘোষণা কৰা হৈছিলে। এখন হৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু দ্বিতীয়খন হৈছে মানস ৰাষ্ট্ৰীয় উদ্যান। আৰু এই দুইখন ৰাষ্ট্ৰীয় উদ্যানক এটা কেটেগৰীত ভাগ কৰা হৈছে, সেইটো হৈছে নেচাৰেল কেটেগৰী। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু মানস ৰাষ্ট্ৰীয় উদ্যানক বিশ্বৰ ঐতিহ্য ক্ষেত্ৰ হিচাপে ঘোষণা কৰিছিল 1985 চনত। তাৰ পিছত যদি চাওঁ 1983 চনত ভাৰতত প্ৰথমবাৰৰ বাবে বিশ্বৰ ঐতিহ্য ক্ষেত্ৰত স্থান লাভ কৰিছিলে অজন্তা গুহা, ইলৰা গুহা, আগ্ৰা ফৰ্ট আৰু তাজমহলে বিশ্বৰ ঐতিহ্য ক্ষেত্ৰত তালিকাত স্থান পাবলৈ সক্ষম হৈছিলে। তাৰ পিছত যদি চাওঁ চৰাইদেউ জিলাৰ ওপৰত যদি চাওঁ তেন্তে চৰাইদেউ জিলা 15 আগষ্ট 2015 চনৰ এখন জিলা হিচাপে ঘোষণা কৰিছিলে অসমৰ মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে তেতিয়া। আৰু চৰাইদেউ জিলাখন এখন জিলা হয় আৰু এই চৰাইদেউ জিলা শিৱসাগৰৰ এটা অংশৰ পৰা বনোৱা হৈছে। এই জিলাৰ সদৰখনৰ নাম হৈছে সোণাৰী। আৰু অসমৰ পিৰামিড বুলিলে চৰাইদেউ যিখিনি মৈদাম আছে সেইখিনিকে কোৱা হয়। আৰু আহোম বংশৰ প্ৰতিষ্ঠাপক চাওলুং চুকাফাই চৰাইদেউ ঠাইত মৰাণ, বৰাহী আৰু চুতীয়াসকলৰ স্থায়ী লোকসকলক উপাসনা কৰিছিল। আৰু শিৱসাগৰ নগৰৰ প্ৰায় 28 কিলোমিটাৰ দক্ষিণ পূবত অৱস্থিত চৰাইদেউ ঐতিহাসিক ঠাই আহোমসকলৰ মৈদামতলী, আহোমৰ প্ৰথম ৰাজধানী। আৰু আহোমৰ প্ৰথম ৰাজধানীখন স্থাপন কৰা হৈছিলে 1283 চনত। আৰু এই চৰাইদেউ শব্দটোৰ টাই আহোম শব্দৰ পৰা লোৱা হৈছিল। আৰু এই চৰাইদেউ শব্দৰ যিটো মিনিং হয় সেইটো হৈছে পাহাৰৰ ওপৰৰ উজ্জ্বল চহৰ। আৰু ইয়াৰ পিছত যদি চাওঁ তেনেহ'লে 1253 চনত প্ৰথমজন আহোম স্বৰ্গদেউ চুকাফাই ইয়াতে আহোমৰ ৰাজধানী পাতিছিল। আৰু ইয়াতে থকা চৰাইদেউ নামৰ টিলা এটাৰ নামানুসৰি এই ঠাইডোখৰ নাম চৰাইদেউ হ'ল। চুকাফায়ে অৱশ্যে ইয়াৰ নাম ৰাখিছিল চেৰাইদৈ বুলিহে। টাই ভাষাত চে মানে নগৰ, ৰাই মানে জিলিকি থকা আৰু দৈ মানে পাহাৰ, অৰ্থাৎ পাহাৰৰ ওপৰত জিলিকি থকা নগৰ। আকৌ কোনোৰ মতে চৰাই কাটি দেও চৰোৱাৰ বাবেহে ইয়াৰ নাম চৰাইদেউ হয়। অসম বুৰঞ্জীৰ এক দীৰ্ঘ ৰাজত্বৰ উজ্জ্বল সাক্ষ্য বহন কৰা চৰাইদেউ বুলিলে ঘাইকৈ আহোম ৰজা আৰু ৰাজবিষয়াসকলৰ বৃহদাকৰ সমাধি মৈদামবোৰৰ কথাই মনলৈ আহে। জানিব পৰা মতে ইয়াৰ দুকুৰিজনা স্বৰ্গদেউ আৰু অসংখ্য কোঁৱৰ কুঁৱৰী মৈদাম আছে। সেই মৈদামবোৰেৰে কেইটামানক সামৰি চৰকাৰৰ প্ৰত্নতাত্ত্বিক বিভাগে এখন উদ্যান গঢ়ি তুলি তাক পৰ্যটন স্থলৰূপে মুকলি কৰি দিছে। প্ৰাচীন চৰাইদেউ নগৰ পৰিসীমা দক্ষিণে পুতলে প্ৰায় 15 পৰা 20 কিলোমিটাৰ আছিল। দক্ষিণ পূব নগাপাহাৰৰ সীমান্তৰ পৰা ভৈয়ামৰ এটা বহল অংশ এই নগৰে সামৰি লৈছিল। চৰাইদেউ উত্তৰে আৰু পূবে আছিল নিমনাগড়, দক্ষিণে লাদৈগড় আৰু পশ্চিমে ৰাজগড়। পাছত আহোম স্বৰ্গদেউ চুকাংফা বা বামনী কোঁৱৰে আহোমৰ ৰাজধানী চৰাইদেউৰ পৰা পোনতে গড়গয়ালৈ তুলি নিয়ে। আৰু 1983 চনৰ 15 আগষ্টৰ দিনা চৰকাৰে চৰাইদেউক
শিৱসাগৰৰ জিলা এটা মহকুমা ৰূপে ঘোষণা কৰে। বৰুৱাচালি, সাপেখাতি, অভয়পুৰ, খালৈ খুন্দৰা মৌজা, ধোপাবৰ মৌজা আৰু শিলগুটি মৌজা পূব খণ্ড সামৰি চৰাইদেউ মহকুমাৰ গঠিত হৈছে। ইয়াৰ পাছত 2015 চনৰ 25 আগষ্টত চৰাইদেউক এখন পূৰ্ণাংগ জিলা ৰূপে ঘোষণা কৰা হয়। মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে ঘোষণা কৰিছিলে চৰাইদেউক। 2011 চনৰ লোকপিয়লৰ তথ্য অনুসৰি হিন্দু জনসংখ্যা হৈছে 88.00%, খ্ৰীষ্টান 5.24%, ইছলাম 5.58%, ট্ৰাইবেল 1.25%, বুদ্ধিজিম 0.72% আৰু যিবোৰ ঘোষণা কৰা হোৱা নাই 0.21%। চৰাইদেউ বৰ্তমান জিলাৰ গাঁথনি। চৰাইদেউ বৰ্তমান জিলাৰ গাঁথনি হৈছে টোটেল এৰিয়া 1.069.15 স্কোৱাৰ কিলোমিটাৰ আৰু ডিষ্ট্ৰিক্ট হেডকোৱাৰ্টাৰ হৈছে সোণাৰী। টোটেল পপুলেশ্যন হৈছে 4,71,418 আৰু আৰবান হৈছে 29.723 আৰু মহিলাৰ সংখ্যা হৈছে 955 আৰু পুৰুষৰ সংখ্যা হৈছে 1000। চিডুল কাষ্টৰ ওপৰত যদি চাওঁ তেন্তে 7,643 আৰু চিডুল টাইপছৰ ওপৰত যদি চাওঁ 11,909 আৰু টোটেল সাক্ষৰতাৰ ওপৰত যদি চাওঁ তেন্তে 74.11%, পুৰুষ 81.04% আৰু মহিলা 66.48% আৰু জনসংখ্যাৰ ঘনত্ব ওপৰত যদি চাওঁ তেন্তে হ'লে 440 আৰু সাব ডিভিজন 1 চৰাইদেউ আৰু যিটো পাৰ্মানেণ্ট প্লেচ হয় সেইটো হৈছে সোণাৰী, সাপেখাতি, লাকুৱা আৰু ৰেভিনিউ চাইকেল হৈছে 3, গাঁও পঞ্চায়ত 38, ভিলেজ 400, ব্লক 4 আৰু 2011 চনৰ লোকপিয়লৰ অনুসৰি অসমীয়া ভাষা ব্যৱহাৰ কৰে 75.60%।